বহুতো বন্ধু বান্ধৱীয়ে ফোন কৰিছে যে এছএছচি জিডি আনসাৰ কি চাব পৰা নাই। সো মই যেটো লিংক দিছিলোঁ যোৱাকালি সেই লিংকত গৈ আপোনালোকে চাব পাৰিব। এটো হৈছে ৰোল নম্বৰ আৰু পাছৱৰ্ড। আপোনালোকে স্ক্ৰীনত দেখিছে ৰোল নম্বৰ আৰু পাছৱৰ্ড ক্লিক কৰিলোঁ। সো ক্লিক কৰাৰ পিছত এনেকৈ পাৰ্সোনেল ডিটেইলছ বুলি ওলাইছে, নোট এটা ওলাইছে, ইনষ্ট্ৰাকশ্যনছ। সো আপোনালোকে এনেধৰণে তললৈ স্ক্ৰল কৰি গৈ থাকক। গৈ তাতে ক্লোজ বুলি অপশ্যন, এই ক্লোজ অপশ্যনটো ক্লিক কৰক। তাৰপিছতে দেখিছে আপোনালোকে পাৰ্সোনেল ডিটেইলছ, ৰোল নম্বৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইবিলাক কিন্তু কুৱেশ্যন পেপাৰ, এই কুৱেশ্যন পেপাৰ এনটো এইটো ক্লিক কৰক। কুৱেশ্যন পেপাৰ এই ক্লিক কৰাৰ পিছত যেটো মানে ক্লিক হিয়াৰ, এই হিয়াৰ যেটো কালাৰ হৈছে, এই ক্লিক হিয়াৰ তলত যিখিনি আখৰ আছে তাৰ ক্লিক হিয়াৰ বুলি এটা অপশ্যন আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰক। তো এনেকৈ আপোনালোকৰ আনসাৰ কিখন ওলাব। তো কিছুমানৰ আকৌ অল বুলি অপশ্যন এটা ওলাইছে, ঠিক আছে। অল বুলি অপশ্যনটোত যদি ওলায় তেন্তে সেই অল অপশ্যনটোত ক্লিক কৰিব। অল অপশ্যনটোত ক্লিক কৰি তাতে যেটো কুৱেশ্যনছ আনসাৰ কি বুলি যেটো আছে সেইটোত মানে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আখৰখিনি তললৈ মানে আখৰ মাজতে এই হিয়াৰ যেটো কালাৰটো অকণমান বেলেগ হৈ আছে, হিয়াৰ যেটো ৱৰ্ড হয় সেই হিয়াৰ ৱৰ্ডটো ক্লিক কৰিলে এনেধৰণে আপোনালোকৰ আনসাৰ কিখন ওলাব। এইখন আনসাৰ কি মোৰ ভাইটি এজনৰ, যেটো মোৰ যোৱাকালি আনসাৰ কিখন মই চালোঁ। তো ভাইটি এটা ফোন কৰি আৰু লগতে মোৰ বন্ধু এজনে ফোন কৰিলে যে চাব পৰা নাই, সিহঁতক এনেধৰণে মই চাবৰ কাৰণে উপদেশটো দিলোঁ। আৰু আপোনালোকে যদি কোনোবাই চাব পৰা নাই তেন্তে এনেকৈ চাওক, ভিডিঅ'টো ভালকৈ চাই পিনি শিকি লওক আৰু বন্ধুবিলাকৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতেও আনসাৰ কিবিলাক ঘৰত বহিয়ে চাব পাৰে। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো টিপি ল'ব আৰু লগতে ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি থৈ যাব। এইখনে হৈছে আনসাৰ কি, আৰু আনসাৰ কি কেনেকৈ আপুনি কিমান পালে কেনেকৈ উলিয়াব সেইটোকো কৈ দিছোঁ। যে আপুনি এখন কাগজ লওক, তাতে এডাল কলম লওক, কলম লৈ এনেধৰণৰ যেটো ধৰিছোঁ আপুনি চুজ এন অপশ্যন, অৰ্থাৎ আপুনি কোনটো চুজ কৰিছিলে। ইয়াত অপশ্যন নম্বৰ 4টো চুজ কৰিছিলে, কিন্তু ৰাইট আনসাৰটো হৈছে 2, গতিকে এইটো ৰং। তো ৰং বুলি এছাইডত লিখি যাওক আৰু ৰাইট বুলি এছাইডত লিখি যাওক। তেনেকৈ চুজ এন অপশ্যন 2 হয়, তো ৰাইট আনসাৰটো হৈছে 4, তাৰমানে দুটা ভুল হৈছে। তো চুজ এন অপশ্যনটো 2, ৰাইট আনসাৰটো হৈছে 2, গতিকে এটা শুদ্ধ। তো শুদ্ধ বুলি এটা ছাইডত লিখি যাওক আৰু অশুদ্ধ বুলি এটা ছাইডত লিখি যাওক। তো এনেকৈ গৈ পিনি শেষত প্লাছ কৰি কিমানটা শুদ্ধ হ'ল কিমানটা অশুদ্ধ উলিয়াই ল'ব। আৰু উলিয়াই পিনি যদিহে আপোনাৰ 40টা শুদ্ধ হৈছে তেন্তে তাৰে যদি আপোনাৰ 20টা অশুদ্ধ, তাৰমানে আপুনি 5 মাৰ্কছ এটা বিয়োগ কৰি দিব লাগিব 40ৰ পৰা, তাৰমানে আপুনি 35 পাব। তো এনেকৈ আপোনাৰ মাৰ্কছটো উলিয়াই ল'ব।